हेलो गाइस मोर यूट्यूब चेनेलटोले आपनालोक सकलोके स्वागत जानाइছো। आशा करूँ आपनालोक सकलोৱে भाले আছে। আজি মই আপোনালোকক বনাই দেখুৱাম ভাপত দিয়া পিঠা। ভাপত দিয়া পিঠা আপোনালোকে কেটলি বা বেহি তেনেকৈ বনাই খাই পাইছে। আজি মই আপোনালোকক বনাই দেখুৱাম কুকাৰত। আহক এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চাউলখিনি পানীত তিয়াই টুকি ৰাখিছিলোঁ। এতিয়া মিক্সিত পিছি ল'ম। চাউলখিনি পিছা হৈ গ'ল। এতিয়া চালনীয়ে চালি ল'ম। দুটা নাৰিকল লৈছোঁ। নাৰিকল দুটা প্ৰথমতে এনেকৈ ৰুকনিয়ে ৰুকি ল'ম। প্ৰথমতে ইয়াত এতিয়া নাৰিকলখিনি এতিয়া দিম অকণমান নিমখ। চেনিখিনি মিক্সিত পিচি লৈছোঁ। এতিয়া গোটেই পিঠাগুড়িখিনি হাতেৰে মিহলাই লৈছোঁ। ইয়াৰ পাছত অকণমান পানী ছটিয়াই সানি ল'ম। গোটেই পিঠাগুড়িখিনি এনেকৈ মোহাৰি পাউডাৰ কৰি সানি ল'ব লাগিব। নহ'লে যদি গোটা গুটি হৈ থাকে তেতিয়াহ'লে ভালকৈ পিঠাটো নবনিব। গোটেই পিঠাগুড়িখিনি এনেকৈ সানি তৈয়াৰ কৰি ল'লোঁ। এতিয়া গেছত কুকাৰটো উঠাই পানী ঢালি ল'লোঁ। ইয়াৰ পাছত কুকাৰৰ চিটিটো খুলি দিম। এনেকৈ এটা কাগজৰ কাপ লৈছোঁ, তাত ফুটা উলিয়াই লৈছোঁ। এনেকৈ এতিয়া ইয়াত গোটেই পিঠাগুড়িখিনি এনেকৈ ভৰাই ল'ম। ভৰাই কৰি লৈ কুকাৰৰ ওপৰত এনেকৈ দি ঢাকন মাৰি দিম। 2 মিনিটতে এনেকৈ এয়া ভাপত দিয়া পিঠা বনি যায়। আপোনালোকে ট্ৰাই কৰি চাব। যদি ভাল লাগে মোৰ ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি